অসমৰ ল'ৰা বহিৰাজ্যত কিয় দিনে দুটা তিনিটা মৰি থাকিব লগা হয়, এনেবোৰ ঘটনা আপোনালোকে নিউজত কিয় শুনিবলৈ পায় বাৰু? আজি মই এই ৰহস্য ফাদিল কৰিব আহিছোঁ। যি কি নহওক, আপোনালোকে যেতিয়া অসমৰ পৰা বাহিৰলৈ আহে, ভুলতো টেম্পু মানে অট'ৱালাৰবোৰৰ পৰা বহুত দূৰত থাকিব। ঘটনাটো এনেকুৱা ঘটিল মানে অট'ৱালাৰ পৰা ভাগ্য ভাল যে জীৱন দান পাইছোঁ বুলি ক'ব লাগিব, মানে মৰাৰ পৰা বাচি আহিছোঁ। তো ঘটনাটো কেনেকুৱা ধৰণৰ হ'ব তেতিয়াহ'লে আপোনালোকে এবাৰ ভাবি চাওক। এতিয়া এই ভিডিঅ'টো চাই কিছুমানে ভাবিব পাৰে যে আমি ইমান দূৰ দূৰ জেগালৈ গ'লোঁ, অসমৰ পৰা বাহিৰলৈতো গৈছোঁৱে, ভাৰতৰো বাহিৰলৈ গৈছোঁ, কিন্তু আমাৰ লগত তেনেকুৱা একো ঘটনা ঘটা নাই। এই অকৰা মকৰা চাগে তাক ঠগিলে আৰু সেনেকুৱা ধৰণৰ বুলি ভাবিব পাৰে, কিন্তু এইটো স্বাভাৱিক। মানে মই যিহেতু নতুনকৈ আহিছোঁ আৰু ঘটনাটো কেনেকুৱা ধৰণৰ হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব। মই আছোঁ তামিলনাডুৰ এখন চহৰ হচুৰত। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুগ্ৰহ কৰি আপোনালোকে মোৰ ফেমাছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদিহে ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেন্তেহ'লে পেজকেইটা ফ'ল' কৰিব আৰু লাইক এটা কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। মানে ঘটনাটো এনেকুৱা ধৰণৰ, আমি অহা ট্ৰেইনখনত তিনিটা ঘটনা ঘটিল। আমি আহিছিলোঁ যিখন ট্ৰেইনখন আহিছে তিনিচুকীয়াৰ পৰা বাংগালোৰলৈ, আৰু ট্ৰেইনখনৰ নাম হৈছে SMVT বাংগালুৰু SF এক্সপ্ৰেছ। আৰু এই ট্ৰেইনখনত আহি থাকোঁতে তিনিটা ঘটনা ঘটিল। আপোনালোকক মই প্ৰথম যিটো ডাঙৰ ঘটনা সেই ঘটনাটো কৈ লওঁ বাৰু। আমি যেতিয়া ট্ৰেইনৰ পৰা নামিলোঁ বাংগালুৰুত, নামি পিনে যেতিয়া আমি য'লৈ আহিছোঁ সেই ঠাইলৈ যাব লাগে, আমি বাছলৈ গ'লোঁ। বাছলৈ যাওঁতে মানে ট্ৰেইনখনত আমি আহিছিলোঁ একেলগে চাৰিজনৰ ভিতৰত তিনিজন একেবাৰে নতুনকৈ আহিছে, মানে তেওঁলোকে আগতে অসমৰ পৰা বাহিৰলৈ অহা নাই। আৰু সেই নতুন তিনিজনৰ ভিতৰত তাৰে এজন মই, আৰু এজন আগতে আহিছে এবাৰ। তো আমি আহি থাকোঁতে কি হ'ল, এজনক লগ পালোঁ আৰু তেওঁ হ'ল ডিব্ৰুগড়ৰে। তেওঁ বাংগালুৰুলৈ আহি আছে, মানে একেটা ডবাতে যিহেতু বহি আহিছোঁ, আৰু যিজন ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁ ক'লে যে ময়ো তালৈকে যাম। মানে কোম্পানী বেলেগ হ'ব কিন্তু ঠাই একেডোখৰে, ধৰক আমি আহোঁতে তেওঁ এডোখৰত নামি দিব, আমি গুচি আহিম, তেনেকুৱা ধৰণৰ। তো মেইন কথাটো আৰম্ভ কৰোঁ। তেওঁ ক'লে যে আমি একে ঠাইলৈ যাম, ঠিক আছে একেলগতে যাম, এডোখৰত মই নামি দিম, আপোনালোকে গুচি যাবগৈ। তো কথামতে কাম আৰু। তেওঁ ক'লে যে মইতো বাহিৰত কেইবাবছৰো থাকিলোঁ বোলে, কথা এনেকৈ পাতিছে আৰু থাকি মেলি মানে কথাটো এনেকুৱা, তেওঁ মানে পুৰণা বহুত, আৰু তেওঁৰ মানে এইবোৰ অভিজ্ঞতা আছে যে ক'ত কিমান পইচা দিব লাগিব, ধৰক ক'লৈ কিমান দূৰ সেইবোৰ মানে তেওঁ জানে। আমি ষ্টেচন পালোঁহি, ষ্টেচন পোৱাৰ পিছত এতিয়া গন্তব্য স্থানলৈ যাব লাগে, বাছলৈ গ'লোঁ। তাৰপিছত অট'ৱালা এজনে কি কৰিলে, আহক আহক বোলে ক'লৈ যাব বুলি সুধিলে আৰু হিন্দীতে। তাৰপিছত ক'লে আৰু আমুকলৈ যাম। তো কৈছে বোলে আমি বাছতে যাম বুলি ক'লে আমাৰ লগৰজনে, নতুনকৈ অহাজনে। বাছত দেৰি হ'ব বোলে আপোনালোকৰ, আৰু অট'ত গ'লে ৰিজাৰ্ভ কৰি লওক, বেছি পইচা দিব নালাগে, মই জোখৰ পইচাটোৱে ল'ম বোলে, সেই বুলি ক'লে। তাৰপিছত কিমান ল'ব বুলি ক'লে, তাৰপিছত ক'লে যে বোলে মানে বাংগালুৰু ট্ৰেইন ষ্টেচনৰ পৰা জেগাডোখৰ আমি যোনডোখৰলৈকে আমাক নমাইছে, মানে সেইডোখৰলৈকে হ'ল আপোনাৰ ইলেক্ট্ৰনিক চিটি বুলি কয়। মানে আপোনাৰ 23 কিলোমিটাৰমান হ'বগৈ, মই স্ক্ৰীনশ্বট আপোনালোকক দেখুৱাইছোঁ বাৰু। তো কথাটো কি হ'ল, তেওঁ ক'লে যে ঠিক আছে 300 টকা দিব হৈ যাবগৈ বুলি ক'লে অট'ৱালাজনে, আৰু বাছতো মানে সিমানেই লয়। আমি যদি বাছত আহোঁ, বাছত আহিলেও ল'ব সেই 60 টকাকৈ, 300 টকাই। তেওঁ ক'লে যে 300 টকা ল'ম, থৈ আহিমগৈ বুলি ক'লে, আৰু মানে জোৰ কৰিছে আৰু বহুত বলক আপোনালোকে উঠি মোৰ লগতে ব্লগ, চিন্তা কৰিব নালাগে বোলে, পটককৈ পাই যাবগৈ বুলি ক'লে। অট'ৱালাজনে এনেকুৱা কথা কৈছে যে মানে বাছত যিমানটো পইচা ল'ব তেওঁ সিমানেই ল'ব, কিন্তু মানে এই সোনকালে পাবগৈ, মোৰ লগত গ'লে বাছলৈ দেৰি আছে, বাছত মানুহ উঠিলেহে যাব, সেই বুলি তেনেকৈ কৈছে আৰু। তো তেওঁ ক'লে যে ঠিক আছে তেনে যাওঁ, পইচা কিমান ল'ব, বাছৰ সমানে ল'ম বুলি ক'লে। তেতিয়াহ'লে ক'লে যে বলক যাওঁগৈ বোলে, ভালেই হ'ব টেম্পুতকৈ বোলে, টেম্পুত সোনকালে পামগৈ। তাৰ কথামতেই কাম উঠি, তাৰপিছত মই আকৌ ভিডিঅ' কৰি থাকোঁ নহয়, ইয়াত পালোঁহি তাত পালোঁহি বুলি, তেনেকৈ কৈ থাকোঁতে মানে অট'খনত উঠিম যে, সেই তাৰে ভিডিঅ' এটা কৰিছিলোঁ, এই অট'ত উঠি যাম বুলি। এতিয়া এইজন অট' চালকজন মানে এইফালে বাছ ৰৈ আছে মানে দেই, আমি কিহত যাম আৰু বাছ লাইন হৈ আছে, বাছ 3খনমানত উঠিব লাগিব। ইফালে দেখা দিছে কোনফালে যাব লাগিব, টিকিট বহি ল'লোঁ, টিকিট এনেকৈ কৰি বহি ল'লোঁ আমি, এতিয়া যাম আৰু চাই লওক। তো কথাটো কি হ'ল, উঠিলোঁ আৰু উঠাৰ পাছতে মানে লগৰ এজনে কিবা মোবাইলটো টিপি থাকোঁতে তেওঁ ক'লে যে ফটো ভিডিঅ' কৰিছ নেকি বুলি ক'লে কিবা। তাৰপৰা মোবাইলটো চালে, ফটো নাই। তাৰপিছত মইতো ভিডিঅ' কৰি থৈ দিছোঁ। তাৰপিছত গৈ আছোঁ আৰু অসহ্য লাগিছে, বহি পিনে শান্তি পোৱা নাই। তাৰপৰা কেতিয়াকৈ পাম তেতিয়া লাগিছে। তাৰপাছত তেওঁ তেল ডিপুত সোমালে, তেল ডিপুত সোমোৱাৰ পিছত কৈছে বোলে পইচা দিয়া বুলি কৈছে। পইচাটো দিলে, তেল ভৰালে তেওঁ 300 টকা। তাৰপিছত
300 টকা দিয়াৰ পিছত মানে অটোখন আকৌ ষ্টাৰ্ট কৰি গ'লগৈ তাৰপৰা আমাক নি আছে মানে গৈ আছোঁ আমি আৰু জেগালৈকে নি আছে তাৰপিছত এডোখৰত ৰখালে আহি পিনে অটোখন ৰখালে ইলেক্ট্ৰনিক চিটিত আৰু ৰখোৱাৰ পিছত তেওঁ কৈছে যে গোটেইকেইজনৰে 600কৈ দিয়া বুলি কৈছে তাৰপিছত মই অবাক হৈ গ'লোগৈ 300 বুলি শুনিছিলোঁ কওঁতে 600 বুলি কৈছে যে মই মানে আকৌ কিবা বেলেগ শুনিলোঁ বুলি আকৌ সুধিলোঁ कितना बोला है बोले 600 दे 5 आदमी বুলি কৈছে 600 হ'লেতো 6-5 গুণ 30 30,000 টকা ভাবিছোঁ 30,000 টকা 300 টকাহে কৈছিলে তাৰপিছত আৰু মানে যিজনে কথা পাতিছিলে আমাৰ লগত অহা মানে আমি বাটতে পোৱা তেওঁ কৈছে যে আপুনিতো কৈছিলে 300 টকা বুলিহে ইমান দাম কৈছে বুলি কৈছে তাৰপিছত অটোৱালাজনে কৈছে তই কি নাজানো নেকি ইমান দাম বুলি তই ইমান দূৰ কি 300 টকাতে পাবিহি নেকি বুলি কৈছে তাৰপিছত আৰু উপায় নাই ভাবিছোঁ চালা কি হ'ব পইচা দয়ে নহ'লে ইয়াতে গোটেইকেইটাকে মাৰি পেলাম বুলি কৈছে তাৰপৰা ভাবিছোঁ কি হ'লনো কথাটো বোলো 300 টকা কৈ 3,000 টকা বিচাৰিছে ভাবিছোঁ আৰু বোলো বাছত আহিলেওতো ইমান নহয় তাৰপৰা কৈছে আৰু আমাৰ লগত যিজনে আহিছে মানে এক্সট্ৰাকৈ লগ পাইছিলোঁ যে তেওঁ কৈছে হিচাপটো দিছে ইয়াৰ পৰা ইমানৰ ইয়ালৈকে কিমান দাম বুলি কৈছে তাত তেওঁ মানে হিচাপটো দিছে যে আমুকৰ পৰা আমুকলৈ ইমান টকা আমুকৰ পৰা আমুকলৈ ইমান টকা তো 300 টকা আপোনাৰ জোখৰে হৈছে আৰু আমি দিব নোৱাৰোঁ আৰু বুলি ক'লে তাৰপিছত তেওঁ মানে আৰু একদম খঙত জ্বলি পৰি গৈছে আৰু ড্ৰাইভাৰজন তাৰপৰা মানে তেওঁ অটোখনৰ পৰা ওলাব দিয়া নাই মই অটোখনৰ পৰা ওলাব বিচাৰিছিলোঁ অটোখনৰ পৰা ওলাব দিয়া নাই ইফালে যাওঁ সিফালে গেটখন বন্ধ কৰে মানে অটোখনৰ দুৱাৰ ওচৰলৈ যায়গৈ আৰু তাত মানে কি হ'ল টাউনতে ৰখাইছে অটোখন ৰখাৰ পিছত তাৰপৰা কৈছে যে আপুনি বোলে 3,000 হয় নহয় মই কৈছোঁ যে আপুনিতো 300টো লৈ ল'লে হেৰি তেল ভৰাওঁতে আকৌ এতিয়া বিচাৰিছে যে বুলি ক'লে মোকে দম দিছে তাৰপৰা মোক কৈছে মানে পইচা দে জল্দি 3,000 তাৰপিছত কৈছে আৰু বোলে পইচা দে জল্দি বুলি কৈছে তাৰপিছত মই ক'লোঁ যে আপুনিতো 300 টকা ল'লেই তেল ভৰাই পিনে আকৌ বিচাৰিছে যে বুলি ক'লোঁ তাৰপিছত ভাবিছোঁ আৰু 50 টকা দিলে মানে হ'বগৈ আৰু বুলি তাৰপিছত তেনেকৈ মানে পূৰা মুখে হৈ আছে আৰু তাৰপিছত সি মানে মাৰোকৈ আছে আৰু আমাকেইটাক তেনেকৈয়ে মুখে তৰ্ক হৈ আছে আৰু টাউনৰ মাজমজিয়াত অটোৱালাজনৰ লগত তাৰপিছত চাইছোঁ মানুহজনো ইফালে তেনেকৈ নাই দেখোন অটোখন আছে বাৰু তো মানে এইটোও অহা নাই সিটোও অহা নাই তেনেকুৱা তাৰপিছত চাইছোঁ মই বোলো এইডোখৰত পুলিচ আছে নেকি পুলিচো দেখা নাই তাৰপিছত চাইছোঁ অটোৱালা আছে নেকি অটোৱালাকো নাই দেখা মানে সুধিবলৈ দামটো বুলি আৰু সেইটো কোৱা মতে আমি দিছোঁ 300 টকা তাৰপিছত কি হ'ল আৰু সি কৈছে অটোৱালাজনে তো হিন্দুহে না তো ঠগি মেলি নাখাওঁ বোলে মই কাকো আৰু মই আজিলৈকে কাকো ঠগাও নাই তাৰপৰা ফটো এখন দেখাইছে আৰু এই অটোৱালাজনৰ ফটো দেখাইছে আৰু তাৰ জীয়েকৰ ফটো দেখাইছে মানে হে মেৰা বেটি মে হওঁ বোলে মই বেটিৰ শপত খাই গৈছোঁ বোলে তহঁতক বেছিকৈ কোৱা নাই পইচাটো ভালে দে নহ'লে বোলে দিমাগ খাৰাপ হৈ যাবগৈ মই আকৌ য'ত থৈ আহিছিলোঁ নহ'লে বোলে তেওঁ য'ৰ পৰা লৈ আহিছিলে আমাক ষ্টেচনৰ পৰা আকৌ ষ্টেচনত থৈ আহিবগৈ 3,000 বিচাৰিছে 6,000 টকা হ'ব 6,000 টকা দিব লাগিব আৰু যদি নিদিয়ে তেতিয়াহ'লে আমি মাৰ খাম আৰু তেনেকুৱা কথা মানে মাৰ খাম মানে মৰাই দিম বুলি কৈছে আৰু তহঁতক 5 আদমি কম মাৰকে ফেক দিওঁগৈ বোলে এনেকুৱা কৈছে তাৰপিছত আৰু ভাবিছোঁ কি হ'ব দিয়াত তেনেকৈ কৈ আছে তাৰপিছত এটাই কৈছে আৰু টকা 1,500 ল'ব বুলি মানে যিজনে আমাৰ লগত আহিছিলে যে ডিব্ৰুগড়ৰ পৰা বুলি কৈছে আমিতো তেওঁ চিনা জনা বুলি তেওঁৰ লগত আহিলোঁ একেডোখৰ জেগা বুলি তাৰপিছত আৰু কৈছে বোলে কিয়া 1,500 रुपया বোলা সেই বুলি কৈছে একদম মাথা গৰম আহি মানে ধৰক তাৰ মানে সেইটোৱে মেইন দাম আৰু মানে এতিয়া অৰিজিনেল দামটো হয় তাৰ পৰা বাছত আহিলে মানে 300 টকাই তাৰপৰা টেম্পোৱালাবোৰে বিচাৰে ধৰক 400-500 তেনেকৈ বিচাৰে আৰু 150-150কৈ বিচাৰিছে মানে তেনেকুৱা 150-150কৈ দিলে 600 টকা হয় তো 1,500 দিম বুলি কৈছোঁ 1,500 দাম মানে তাৰপিছত কি হ'ব আৰু তেনেকৈ হৈ আছে দুৱাৰখনৰ পৰা ওলাব দিয়া নাই অটোখনৰ পৰা ওলাম বুলি ভাবিছোঁ তাৰপৰা মানে একদম ওলাব লওঁ আকৌ এনেকৈ সি ঠেলি দিয়ে আৰু দুৱাৰখনৰ ওচৰত বহিলৈগৈ তাৰপৰা মানে সি আমাৰ সেই যিজনৰ ডিব্ৰুগড়ত লগ পাইছিলোঁ যে অকলে আহিছিলে তেওঁ আমাক পিছত লগ পাই পিনে 5জন হ'লগৈ সেইজনক একেবাৰে মাৰোকৈ আছে আৰু ৰডডাল আছে অটোখনতে ৰডডাল উলিয়াব লৈছে তেনেকুৱা কাম কৰিছে আৰু মানে মাৰিম আৰু তো কৈছে তোমাৰ ভি ৰুক যাওক ঠিক হে পইচা নাহি না পইচা দেখা দুংগা বোলে তাৰপিছত আৰু কৈছে বোলে মানে সি ৰৈছে আৰু ধৰক অটোৱালা দুটামানক মাতিব নহ'লে আমাক অটোখনত লৈ যাবগৈ বেলেগ ফালে জংঘল ফালে তেনেকুৱা ধৰণৰ মানে তো তাৰপিছত বহুত দেৰি মূৰত সি কৈছে 500-500কৈ দে বুলি আৰু তো 500-500কৈও নাই বুলি কৈছোঁ আমি 500-500কৈও নাই আমাৰ ওচৰত তো 1,500 টকা লওক আৰু বুলি কৈছোঁ 500কৈ হ'লে 2,500 হয় ন তাৰপিছত কি ক'লে তেনেকৈ কৈ থকাটোতে আৰু মানে আমাৰ লগত যিজন আহিছিলে ডিব্ৰুগড়ৰ পৰা আমি আহি থাকোঁতে লগ পোৱা যিজন এক্সট্ৰাকৈ পাইছিলোঁ তেওঁ কৈছে যে আমাৰ লগতে যিহেতু শেষত আহিলেগৈ আপুনি বোলে এটা কাম কৰক আমি 5জনে আপোনাক ক্ষমা বিচাৰিম আপোনাৰ লগত অহাটোৱে ভুল হ'ল টকা 1,500 দিছোঁ লওক বুলি কৈছে নামানেহি
তাৰপিছত আৰু অটোৱালাজনে তেতিয়া কৈছে বোলে মইহে আপোনালোকৰ 5জনৰ ভৰিত ধৰিম, কিন্তু পইচা লাগিবই মোক, মই বেছিকৈ বিচৰা নাই, মই জীৱনত আজিলৈকে কাকো একো অন্যায়ো কৰা নাই আৰু মোক কৰিলেও মই বেয়া পাওঁ, মই নিজৰ পেটৰ ভাতৰ কাৰণে কাম কৰি আছোঁ, আপোনালোকেওতো ইয়ালৈ কাম কৰিবলৈ আহিছে নিজৰ ভোকৰ বাবে আৰু ইমান কম পইচাত হ'ব নেকি বুলি কৈছে। তাৰপিছত আৰু মানে ইমান দাম হৈছে সেইটোতো ভাবিছোঁৱে, ইমান ওচৰ ইমান দাম। তাৰপিছত আৰু কি হ'ল, এতিয়া মানে ক'লে যে জল্দি পইচা নিকালো, সি মাৰিবলৈ লৈ আৰু আমাক একো কোৱা নাই বাৰু, সেইজনৰ লগতে মানে বেছিকৈ লাগি আছে আৰু পইচা নিকালো বুলি কৈছে। সি মানে 300 টকা দিলেই, দাদাজনে যিজন আমাৰ লগত আহিছিলে এক্সট্ৰাকৈ লগ হৈ, তেওঁ 300 টকা আগতেতো আমাৰ লগত অহাজনে দিলে তেল ভৰাওঁতে, তাৰপিছত তেওঁ দিলে 500 টকা। 500 টকাটো উলিয়াই দিওঁতে 500 টকাটো থাপ মাৰি ল'লে অটোৱালাজনে। লোৱাৰ পিছত আকৌ কি কৰিলে, আমাক কৈছে পইচা নিকালো বোলে জল্দি। পইচাটো নাই আমাৰ কেইটাৰ ওচৰত বুলি কৈছোঁ, উপায় নাই আৰু কাৰো ওচৰত নাই। তাৰপিছত বহুত দেৰি পিছত তেনেকৈ একদম মাৰিম পিটিম ঢেৰ কিবাকিবি কৈছে আৰু ভয় খুৱাইছে আমাক, এনেকৈ হৈ যাব বোলে, নহ'লে গম পাই যাবি তেতিয়া বুলি কৈছে। অটোৱালাজনৰ ধান্দা মানে আমি যদি পইচা নিদিওঁ, মাৰি মেলি এই মোবাইল চোবাইল কাঢ়ি লোৱা ধান্দা, পইচা পাতি সেইবোৰ ধান্দা আৰু। তাৰপিছত মানে কি হ'ল, এই যেতিয়া 500 টকা এজনে উলিয়াই দিলে, তেতিয়া আমাক কৈছে মানে পইচা নিকালো জল্দি বোলে, পইচা নাই সিহঁতৰ ওচৰত। তাৰপিছত পইচা কাৰো ওচৰতে নাই, আছে কম একেবাৰে 20 টকা 30 টকা, আৰু মানে যিকেইটা পইচা আছেতো ৰুমতো লাগিব চলিবলৈ বা খাবলৈ হ'লেও লাগিব ন, সিয়াত দিলে কি হ'ব ন। তাৰপিছত উপায় নাই আৰু মই ক'লোঁ যে টকা 2500 টকা কৈছিলে, 400 টকাকৈ বুলি ক'লে সি তেতিয়া, আৰু 400 কৰকৈ দি দিওঁ, 4 5 গুণ 20 2000 হ'ব বোলে। 500 টকা দিলে, তাৰপৰা আৰু 1500 টকা দিব লাগে। এতিয়া মই কি কৰিলোঁ, মই দি দিছোঁ বুলি ক'লোঁ, তাৰপৰা স্কেনাৰ দিয়ক বুলি ক'লোঁ, স্কেনাৰ নাই বোলে, কেছ দে বুলি কৈছে। তাৰপৰা সি মানে স্কেনাৰত নলয় আৰু অটোৱালাজনে। তাৰপৰা বহুত দেৰি মূৰত আৰু কৈছে, খঙতে আৰু চকৰি এনেকুৱা কৰিছে। তাৰপৰা বোলে স্কেনাৰখন দিলে। 1500টো দিয়াৰ আগতে মানে কথা এনেকুৱাকৈ পতা হৈছিলে যে আমি 1500টো দিম বাৰু আপুনি কোৱা মতে, কিন্তু আমাক থৈ আহক গৈ অকণমান আগলৈ গৈ, ইয়াততো বাছ চাছ নাই, কেনেকৈ উঠিম আমি, এডোখৰত বাছো নৰখে। তাৰপৰা ক'লে যে ঠিক আছে মই থৈ আহিমগৈ, পইচাটো আগতে দি লোৱা বুলি কৈছে। আমি ক'লোঁ যে পইচাটো দিম বাৰু আপুনি থৈ আহিব বলক, নাই সি মানে তাৰ কথাটোহে লাগে, পইচাটো আগতে দি লওঁ তাৰপিছত থৈ আহিম বোলে। তাৰপৰা পইচাটো দিয়াৰ পিছত 1500 আৰু এইপিনে 500 2000 আকৌ তেলত দিয়া হ'ল, আগতে 300 2300 দিয়া হৈ গ'ল। তাৰপৰা আৰু অটোৰ পৰা নমাই দিলে সি, নমোৱাৰ পিছত বাছ এখন আহিলে, বাছতে উঠাই পঠিয়াই দিলে সি। তাৰপিছত আকৌ বাছতো কি হ'ল, বাছত মানে সেই অটোৱালাটোৱে যেতিয়া আমাক বেগ চেগ ধৰি নিয়ে আৰু বাছত উঠাই দিছে যে, তেতিয়া বাছত মানে সেইবোৰ চৰকাৰী বাছ আৰু, চৰকাৰী বাছ যদিও আমি বাছত উঠাৰ পিছত মানে অটোৱালাজনে উঠোঁতে এই যিজনে পইচা দিলে যে তেওঁক কি ইংগিত দিলে আৰু। তাৰপিছত আমি বাছত উঠাৰ পিছত আৰু তাততো মানে পূৰা ষ্ট্ৰিক আৰু, পইচা লগালগ লাগে, ক'ত যাব কি কথা। তাৰপৰা অনলাইনতে টিকেট কাটে, ৰিচিপ্ট দিয়ে, 5জনৰ ভিতৰত হয়গৈ 150। তাৰপৰা আমাৰ লগত যিজনে ডিব্ৰুগড়ৰ পৰা এক্সট্ৰাকৈ গৈছিলে, মানে লগ পালোঁ বুলি কৈছিলোঁ যে, তেওঁৱে মানে পইচা দিলে আৰু 200 টকা দিলে। তাৰপৰা 150 টকা হৈ যায়, 50 টকা ঘূৰাই দিব ক'লে নিদিলে, তাৰপৰা দিয়া নাই। তাৰপিছত মানে তাত এনেকুৱা ষ্ট্ৰিক, তাত পুলিচবোৰ আহে মানে, চৰকাৰী বাছ টিকেট চাওঁ বুলি কয়, বাছ চলি থাকোঁতে উঠি আহে আৰু টিকেট কাটিলা নাই বোলে। তাৰপৰা মই টিকেটকেইটা চালোঁ, কিমান 150 টকা হ'ল। তাৰপৰা টিকেট দিলে নাই বুলি কৈছে, নহয় বোলে 50 টকা এটা বেছিকৈ ল'লে বুলি কৈছে। তাৰপিছত মই চালোঁ 150 টকা লিখা আছে, তাৰপৰা 50 টকা এটা বেছিকৈ দিলে মানে, সিও লৈ ল'লে। তাৰপৰা মই বোলো ইয়াততো 150 টকা লিখা আছে, আপুনি যে 200 টকা লৈ ল'লে, দিয়ক আকৌ বুলি কৈছোঁ। তাৰপিছত মানে দিয়া নাই আৰু, হৈ গিয়া হিচাপ বৰাবৰ হৈ গিয়া বোলে। তাৰপৰা মানে তাৰ লোকেলবোৰক তেনেকুৱা নকৰে, বাহিৰৰ মানুহবোৰ সিহঁতি চিনি পায় নহয়, সিহঁতৰ কানাডা বা তামিল ভাষা চাষা এইবোৰ ক'ব জানিব লাগিব ন, আৰু আমিও নতুন গৈছোঁ ন, সি মানে গম পাই গৈছে আৰু যে এইকেইটাৰ পৰা ল'লেও একো কৰিব নোৱাৰে বুলি। তাৰপিছত আৰু খুজিলোঁ, ইমানকৈ দিয়া মেলা নাই, খুচুৰাও নাই, কৈছে ঢেৰ কিবাকিবি তাৰ অজুহাত। মানে সেই বাছৰ যিজনে পইচা তোলে যে, তাৰপৰা তেতিয়া নামিবলৈও হ'ল আৰু, পইচা ক'ত ইমানকৈ খুচি থাকিব আৰু, বাদ দিয়া বোলো 50 টকা। নামিলোঁ, নমাৰ পিছত আকৌ আহি গ'লোঁ ৰুমলৈ। এতিয়া সেইবোৰ কথা হৈ গ'ল বাৰু, বেলেগ বাছত উঠি আহিলোঁ, অটোখনৰ পৰা 2খন নহয় 3খন বাছত উঠি আহিছোঁ। আৰু যি বাছত উঠিলোঁ আমি, সেয়াত বাছ ষ্টেণ্ডটোৰ ওচৰত মানে, তাতো বহুত বেয়া জেগাডোখৰ, বাছ লাইন হৈ থাকে, তাত আকৌ সেই মাইকী মানুহবোৰো বহুত বেয়া, পইচা দিয়া বুলি ক'ব, তেনেকুৱা মানে আৰু বহুত বেয়া, ঢকা চকা দি পইচা ল'ব। আমিতো বাৰু পইচা দিয়া নাই, একদম গা জোকাই দিছে, গা চা মোহাই দিছে, পইচা দিয়া বোলে, 150 টকা দে বোলে, 200 টকা দে, 500 টকা দে, পইচা নাহি হে খানে কে লিয়ে ভি পইচা নাহি হে বুলি কৈছোঁ। তাৰপিছত আৰু গুচি যায় পইচা নাইকিয়া বুলি ক'লত, বহুত দেৰি থাকে, গা চা মোহাই মেলি দিয়ে। তাৰপিছত আৰু গুচি গ'লোঁ,
3খনমান বাছত উঠি পালোঁগৈ আৰু আমাৰ গন্তব্যস্থান। তাৰপিছত মানে ট্ৰেইনখনত আহোঁতে আৰু দুটা ঘটনা ঘটিল। এজন কি হ'ল, টোপনি ধৰিছিলে, তেওঁৰ দুৱাৰমুখতে বহি আছিলে, পৰি গ'লগৈ। তাৰপিছত সেইটো ভিডিঅ'টো আপোনালোকক দিছিলোঁ, পৰি গ'লগৈ। পৰি যোৱাৰ পিছতে মানে আকৌ তেওঁৰ লগৰ কেইজনে ক'লে বোলে পৰিলে কি পৰিলে বুলি কৈছে। তাৰপৰা আমি গম পালোঁ যে মানুহ এজন পৰিলে বুলি। তাৰপিছত মানে তাত এডাল চেইন থাকে, চেইনডাল টানি দিলোঁ। ৰখাৰ পিছত মানুহ চাইছোঁগৈ মানে তাক পিছত 3জনে তাৰ লগৰকেইটাই ধৰি লৈ আহিলে। ভাগ্য ভাল যে সি বাচিলে, সেইটো কথা। আৰু ট্ৰেইনত ভুলতো দুৱাৰমুখত বহি নাযাব, টোপনি ধৰাটো ধৰাই। আৰু মানে কেতিয়াবা এনেকুৱা ঠেলা হেঁচা হয় যে বাহিৰত পৰি যাব লগা হয়। তাৰপিছত বিভিন্ন ধৰণৰ ঘটনা, মানে 2-3টা বুলি নহয়, হিজিৰাটো প্ৰব্লেম আছেই। পইচা নিদিলে মানে গম পাইছে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে। তাৰপিছত মানে জেনেৰেলত যাব লগা হ'ল হঠাতে যে, সেইকাৰণে টিকেট মানে এচিড নকৰিলোঁ, গম পাইছে নহয়। তাৰপিছত কি হ'ল, আমি যিটো মানে ডবাত বহিছোঁ, ডবাটোৰ মানে কিনাৰতে আৰু এজনে খুব চিঞৰিছে, মানে মোক মাৰিছে, পিষ্টল লৈ আহিছে, মাৰিব বোলে, এনেকৈ ভ্ৰম বকিছে, আবুল তাবুল বকিছে মানে। সেইজনৰ মানে কিবা এটা প্ৰব্লেম আছে আৰু এনেকুৱা মানে। তাৰপৰা গোটেই আমি হোৱা মেলা নাই ৰাতি, টোপনিও ধৰিছে। তাৰপৰা চিঞৰি মেলি দিয়ে। এতিয়া ধৰক আমাৰ অসমীয়া মানুহবোৰ সেইটো ডবাত আছিলে কাৰণে একো কোৱা নাই সেইজনক বাৰু তেনেকৈ। সেইজনে অকলে গৈ আছিলে। আৰু পিছত গম পালে যে তেওঁলোকৰ গাঁৱৰে আৰু এজন আছিলে। তেওঁ গম পালে যে ইয়াত আমাৰ গাঁৱৰে এজন আহিছে বুলি, তেনেকুৱা মানে তেওঁলোকৰ গাঁৱৰ। তেতিয়া মানে তেওঁ লগত আছিলে। আৰু বেলেগ মানুহ হোৱা হ'লেতো ট্ৰেইনৰ পৰা ইমান চিঞৰ বাখৰ কৰিছে বুলি ঠেলি মেলি পেলাই দিলেহেঁতেন ন, সেইটোৱে। তাৰপিছত কি হ'ল, আকৌ আমি যেতিয়া চেন্নাই পাইছোঁহি, এজনে ফটো এখন লৈ আহিছে। আৰু এজন মানুহ বোলে দেখিছিলে নেকি ট্ৰেইনত বুলি কৈছে। আমি নাই দেখা বাৰু, তেনেকৈ হেৰালে এজন। তাৰপিছত আকৌ ৰুমত আহি শুনিছোঁ, মানে ডিউটিলৈ গ'লোঁ। ডিউটিলৈ যাওঁতে মানে এজনক পালোঁ। তেওঁ কৈছে বোলে আমাৰ লগৰে বোলে এজন ৰুমতে বোলে মৰি থাকিলে বুলি কৈছে। কেনেকৈ মৰিলে বুলি সুধিছোঁ, বোলে কিবা বেমাৰ আছিলে। তো ভুলতো বেমাৰ থকা মানুহ এই বাহিৰলৈ নাহিব কাম বন কৰিবলৈ বুলি। ফুৰিবলৈ অহাটো বা কিবা চিকিৎসাৰ কাৰণে অহাটো সেইটো বেলেগ কথা, কামলৈ বুলি নাহিব। 15 দিনমান হৈছিলেহে বোলে মানুহজন মৰি থাকিলে। তাৰপিছত আকৌ ফ্লাইটত নিছে, আজি 2 দিন হৈছে আৰু নিয়া, চাগে এতিয়া ঘৰ পালেগৈ। সেনেকুৱাই ঘটনা, কিনো ক'ম মই। বাকী ঘটনাটো বহুত ঘটি থাকে। সেই তেনেকৈ মানে অসমৰ মানুহ কিছুমান মৰি মেলি থাকে। আৰু ইয়াত মানে কি আপোনাৰ, ইয়াৰ মানুহবোৰ ইমান দয়ালু নহয়। অসমৰ বেছিভাগ মানুহ মানে বাহিৰত কাম কৰিবলৈ যায়, আৰু কাম কৰিবলৈতো যায়েই বাৰু। বেছিভাগ কৰ্ণাটকলৈ যায়, তামিলনাডুলৈ যায়, আৰু তাতে এনেকুৱা ঘটনাবোৰ ঘটে। তামিলনাডু বা কৰ্ণাটকৰ মানুহবোৰ এনেকুৱা, মানে তেওঁলোক ইমান দয়ালু নহয়। 2-এজন থাকে, আৰু সকলো অট'ৱালাও একেই নহয়, মানে কিছুমান থাকে বহুত মানে দিন ডকাইত। আমাক দিন ডকাইতে পাইছিল বাৰু। তাৰপিছত সেয়াই। বাকী কি ক'ম, ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট কৰি দিবলৈ নাপাহৰিব। মই বাৰু ঘটনাটো ভালকৈ উপস্থাপন কৰিব পাৰিলোঁ নাই আপোনালোকে কমেণ্ট কৰি জনাব কি বুজি পালে ঘটনাটোৰ পৰা। আৰু অসমৰ মানুহ বহুত জেগাত কাম কৰিবলৈ যায়, বহিৰাজ্যত। বাহিৰা ৰাজ্যৰ মানুহবোৰ খুব কমকৈ যায়। আমি য'ত আছোঁ এতিয়া তামিলনাডুৰ মানুহবোৰ অসমত কাম কৰিবলৈ নাযায়, বা অন্য ৰাজ্যত তেওঁলোকে গ'লেও মানে বহুত দূৰ জেগালৈ যায়, ডুবাই চুবাই তেনেকুৱা, বা ভাৰতৰ বাহিৰ পিনে যায়। মানে কথাটো এনেকুৱা, আপোনালোকে অসমৰ মানুহবোৰহে বেছিকৈ মানে বাহিৰত কাম কৰিবলৈ যায়। অসমৰ বাহিৰত বেছিকৈ কেৰেলা, হায়দৰাবাদ এইবোৰতো আছেই, বেংগলোৰ, তামিলনাডু, তাত বেছিকৈ থাকে। আৰু ইয়াৰ মানুহবোৰে কি হয়, ইয়াৰ মানুহবোৰৰ লগত বেছিকৈ হলি গলি কৰিবলৈ বেয়া, মানে কথা বতৰা পাতিবতো ইমান নিবিচাৰে বাৰু। আৰু মানে কি, তেওঁলোকৰ ভাষাটো ক'লে তেওঁলোকে অকণমান ভাল পায়, আৰু কথাটো তেনেকুৱা। আৰু কি ক'ম আপোনালোকক, ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট কৰি দিবলৈ নাপাহৰিব। আৰু ইয়াৰ মানে মই আছোঁ তামিলনাডুৰ হচুৰ চহৰত, আৰু ইয়াৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক দেখুৱাম বাৰু। ইয়াৰ পৰিৱেশ কেনেকুৱা, ইয়াৰ মানে ঘটনাৱলীবোৰ আপোনালোকে গম পাইছেই। আৰু কিনো ক'ম, মই আছোঁ এইটো ফেক্টৰী, ইয়াত মানে বনোৱা হয় মেট্ৰেছ। তাৰপিছত আৰু এইটোত বনোৱা হয়, ইয়াত বনোৱা হয় বাইকৰ কিছুমান পাৰ্ট, মাডগাৰ্ড তেনেকুৱা ধৰণৰ। আৰু সেয়াই, অসমত কামৰ অভাৱ আৰু বহিৰাজ্যত মানুহৰ অভাৱ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যিমান কাম কৰিলেও অসমৰ মানুহক ৰখাব পৰা নাই। আৰু এতিয়া গুৱাহাটীখন সুন্দৰ কৰাত চাই আছে। গুৱাহাটীখন ধুনীয়া কৰাতকৈ বাকী কাম কৰকচোন। 2 লাখ চাকৰি দিলে যে, চাকৰিবোৰ আগৰ পুৰণা পষ্টবোৰহে, নতুনকৈ কিবা উলিয়াইছে নেকি? বা গুৱাহাটীত কিবা কিবি নতুনকৈ খুলিছে যদিও মানে তাততো দালালৰ ওপৰত দালালেই, হয় নাই? আৰু চেনিও হৈ গ'ল, দাইলো হৈ গ'ল, নিমখো হৈ গ'ল, ইলেকশ্যনো হৈ গ'ল। তাৰপৰা মজাক দেখাই দিলে, বন্ধ হৈ গ'ল চব, দেখিলে? সেয়াই আমাৰ হিমন্ত
মামা বুলি কৈ থকা হিমন্ত বিশ্ব শৰ্মাৰ কাম। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মগা নাই বাৰু। আৰু এজনৰ ঘটনা ক'ম বাৰু, মই কোম্পানীতে লগ পোৱা এজন দেউতাক আৰু দুজনী জীয়েকৰ সৈতে কাহিনী। বিশেষ এটা কাহিনী যিটো কাহিনী আপোনালোকে শুনিলে হয়তো চকুলুনি কৰিব। মোৰ ইমান দয়ালু নহয় আৰু দেই অসমৰ নিচিনা। অসমত বহুত ভাল, সকলো অট'ৱালা বা সকলো মানুহে একেই নহয়। কিছুমান থাকে বহুত ভাল, কিছুমান থাকে আকৌ কেনেকৈ ঢকা দি খাওঁ তেনেকুৱা।